চাল্লা ঘৰত থাকি থাকি বৰ হৈ গৈছো কিনো কৰা যায়। ৰহ ৰাজুকে এটা ফোন কৰি লওঁ। হেল্ল' ৰাজু ভাই, ক'ত আছা? হাও বিটু ভাই ফোন কৰিছে দেখোন। ৰ ৰিচিভ কৰো ৰ। বিটু ভাই ক। এই ৰাস্তাত এই পাঞ্জল নগলাত কি আহি আছা তই? দে আহি থাক ৰ তাৰ কাষতে যাওঁ ৰ, একবাৰ ৰাজু কাষৰ পৰাই আহোঁ। ইমান দেৰি তাৰ এতিয়ালৈ আহিয়ে পোৱা নাই। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিয়া গোপনে আহি হিয়াৰ সুৰত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। জয় জুবিন দা। এই ভাই তামাম গান মাৰি আছে দেখোন, নৰাহে তোক। ক'ত পাৰবি ভাই, আমি জুবিন দাৰ ভক্ত। জয় জুবিন দা। বাকী খবৰ কোৱা, ঠিক আছে কেনে আছো দে ভাই। বল নহ'লে দোকানৰ ফালে যাই আহোঁ। বল এনে যাই আহোঁ। বাকী ভাই তই ঘৰত আজিকালি কি কৰি থাকা? মই বহুত ডাঙৰ কামবিলাক কৰি থাকোঁ ঘৰত। কি কাম কৰা তই আজিকালি? ঘৰৰ বিচনাখন ৰখি গান মাৰি থাকোঁ। এইগিলা কাম নকৰা না? কি কৰি থাকিম তই আকৌ, না তহঁতৰ ঘৰত যাম কাম কৰিব? নালগে দে ভাই, আমি কিবাকে চলি আছোঁ। তেতিয়াহ'লে কামৰ কথা কিয় সুধছে পিছে? এনে সুধিলে আৰু তই কি কৰা? দে একো নাই দে। বাকী আমাৰ গুৰুজী ক'ত? জুনিয়ৰ জুবিন দেখা নাপাব দেখোঁ আজিকালি, কিনো কৰি থাকে? তাকেইতো এই মানুহক লগে নাপাওঁ হৈছে, বিৰাট ডাঙৰ বিজি মানুহ হৈ গৈছে, কি কবি দে আৰু। বাকী ইয়াতে কি কটাবি? যাওঁ ঘৰত, ইয়াতে বহি থাকি কি কাম, এনেই ৰ'দ। বল যাওঁ বল, ইয়াতে কিনো কৰি থাকিম।